Hello everyone, Assalamualaikum. মই নাজমিন আৰু নাজমিনছ কিচেন ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। আজি মই একেবাৰে সহজ পদ্ধতিৰে বৰালি মাছৰ কালিয়া বনাব ওলাইছো। সেইকাৰণে ভাবিলো ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো। তাৰ বাবে মই কেইপিছমান বৰালি মাছ লৈ লৈছো আৰু তাত নিমখ, হালধি আৰু অকমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছো। আৰু মিঠাতেল লৈ লৈছো। এখিনি ভালদৰে খানি লম। আৰু এইফালে বাটি এটাত মই সৰিয়হ গুটি আমি বেহাৰ বুলিও কওঁ এইখিনি 10 মিনিটৰ বাবে ঢাকি থৈ দিম তিয়াই পেলাই। আৰু কেৰাহীত মাছখিনি এক পিচ কৈ ফ্ৰাই কৰিম। বৰালি মাছ ফ্ৰাই কৰোতে কিন্তু সাৱধান দেই, বহুত চিটিকে। ইয়াতে মই দুটা নহৰু বাকলি গুচাই লৈছো আৰু কেইপিছমান আদা লৈছো আৰু দুটা কেঁচা জলকীয়া আৰু এই তিয়াই থোৱা বেহাৰখিনি সৰিয়হ গুটিখিনি পানীটো খৰাই লম আৰু এইখিনি এটা পেষ্ট বনাই লম ভালকৈ মিহিকৈ। বিলাহীটো অকমান পুৰি দিলে তৰকাৰীখনৰ সোৱাদটো আৰু অকমান বাঢ়ি যায়। পুৰা বিলাহীৰ সেই ফ্লেভাৰটো তৰকাৰীখনত ধুনীয়াকৈ আহে। মানে মাছখিনি উঠাই থওঁ এতিয়া। সেই মাছ ফ্ৰাই কৰা একেখন কেৰাহীতে মই অকমান পাঁচফোৰণ দিছোঁ আৰু পিঁয়াজ, জলকীয়া ভালকৈ লাৰি ল'ম। জোখমতে নিমখ, হালধি আৰু আজি মোৰ জিৰা পাউডাৰ নাছিল কাৰণে গোটা জিৰাই মই পিচি দি দিছোঁ। ভালকৈ লাৰি ল'ম এইখিনি। আৰু এয়া পিচি থোৱা পেষ্টখিনিও দি দিলোঁ। এতিয়া এইখিনিও ভালকৈ লাৰি ল'ম। গ্ৰেভিৰ পৰা তেলটো ওলাই নোযোৱালৈকে আমি এইখিনি ভালকৈ ভাজিব লাগিব। এতিয়া ইয়াত কাটি ৰখা বিলাহীখিনি দি দিম আৰু ভালকৈ ভাজি ল'ম। আৰু ইয়াতে দৈও দি দিছোঁ অলপমান, যিহেতুকে কালিয়া হয় তো দৈ দি দিছোঁ। আজি মই বাদাম ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বাদাম অকণমান পেষ্ট কৰি দি দিব পাৰে।
চাউল তৰকাৰী ৰেডি হৈ গ'ল। তেন্তে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল পালে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে মই নাজমিন আজিলৈ বিদায়। বাই বাই।